আরে সুদূর ভাই হক তহঁতে কেলা এনি টাইম মুখৰ পৰা বেয়া ভাষা কৈ থাকিবি তো মাৰ খাবিয়ে ন মোৰ ঘৰত সোমাব লগা হলে বেয়া ভাষা বাদ দিব লাগিব তালু বা ঘৰত আছে না নাই ঐ তালু তালু ঐ তালু তই ওলাই আহিবি না ঘৰৰ পৰা না ঘৰতে সোমাই থাকিবি এনকে ওলাই আছোন আরে তহঁতে কেলা পৰীক্ষা লাগে তহঁতে ইয়াতে কি কৰি আছে পঢ়িবই ঘৰত কিয় পঢ়া নাই তহঁতে ইয়াত ঘৰত একদম ভাল নালাগে একলা একলাই পঢ়বা এইকাৰণে তো তাতে আহিছো একলগে গ্ৰুপ ষ্টাডি কৰিম আৰু আমি এই সতমালানি তোৰ কথা শুনছা না এতিয়া ঘৰত বোলে পঢ়বা মন নাই মোৰো পঢ়বা মন নাই ঘৰত সেইকাৰণে তো তাতে আহিছো কিন্তু কি কম তোৰ ঘৰত সোমবা ভয় লাগে তোৰ বাপেৰে যদি মাৰে সুদূৰ ভাই হক তহঁতে কেলা এনি টাইম মুখৰ পৰা বেয়া ভাষা কৈ থাকিবি তো মাৰ খাবিয়ে ন মোৰ ঘৰত সোমাব লগা হলে বেয়া ভাষা বাদ দিব লাগিব কেলা আজিৰ পৰা বেয়া ভাষা বাদ দিম বুলি ভাবছিলো কিন্তু কি কম চিয়াত মুখৰ পৰা ওলাই যায় আৰু হ'ব দে চেট বেয়া ভাষা নকং দে আজিৰ পৰা কেলা দে বেয়া ভাষা নকবি বাকী একো নাই মোৰ ঘৰ বিন্দাছ পঢ়িব পাৰিবি বল ভিতৰত বল তহঁতক বাৰে বাৰে কৈছো দেই মুখৰ পৰা কিন্তু একেবাৰে বেয়া ভাষা নোলাবি নহলে মোৰ পিতে তহঁতক কোবাব লগতে মোকো কোবাব বুজিছা কেলা হ'ব দে 100 বাৰ কবি নেকি তই এইটো কথাই কেলা বাল খুৱা তই কেলা আকৌ কৈ আছা বুজি কিয় নাপাৱ বে কি হয় তালু তহঁত গোটেই বান্দৰ কেইজন দেখোন আজি মোৰ ঘৰত কি খবৰ কি কৰিব আহিছ আজি গোটেই কেইজন নহয় দেউতা মানে মোৰ বন্ধু দুজন আহিছে মানে এক্সাম আহিছে ন গ্ৰুপ ষ্টাডি কৰিব আহিছে মানে আমি একেলগে ষ্টাডি কৰিম এতিয়া ধুনীয়া ধুনীয়া পঢ়িব লাগে পঢ়িলেহে এক্সাম পাছ কৰিব পাৰিবা ঠিক আছে পঢ়া পিছে তালু তোমাৰ বন্ধু কেইজনে কিবা খাবলৈ দিছা নেকি ভাত চাত খাবা নেকি তোমালোকে বাৰু নাখাওঁ দিয়ক ভাত চাত কি ক'লা তুমি এইটো নহয় মই মানে কৈছো বাৰ বনাওগে ভাত নাখাওঁ দিয়ক ভাত বাৰ বনাওগে ঠিক আছে নাবাৰো দিয়া ঠিক আছে তোমালোকে পঢ়া কেলা কিবাকে বাচি গলো নহলে আজি কেলা মাৰ খাই মৰি গলো হয় আৰু তয়ো মুখখন চম্ভালিব নোৱাৰ নেকি নেক্সট টাইমৰ পৰা যাতে এইবোৰ কথা নোলাই তোৰ মুখৰ পৰা হ'ব দে নেক্সট টাইমৰ পৰা ময়ো মুখখন চম্ভালি কথা কম বাপৰে বাপ কি ওলাই গৈছিল মোৰ মুখৰ পৰা বাচি গলো দেই আচলতে কি জানা মোৰ মুখৰ লগাম নোহোৱা হৈছে যেতিয়া তেতিয়া বেয়া কথা মখা ওলাই আহে ভাল এই চেটৰ জীৱন এই জীৱনত আৰু বেয়া কথা নকয় কি কম পঢ়া লিখাও কৰিব মন নাযায় গাৰ্লফ্ৰেণ্ড এটাও নাই বালৰ জীৱন থকাতকে নাখাই ভাল কিয়ে বাল খুৰা তালু বাপেৰে নিচিনা কিয় কৰি আছা গলত কি মৰা গৰু সোমাইছে নেকি তোৰ হেন্তা মা এবাৰ খৰিছা বালছে যা যি কুকুৰৰ পোৱালি হত ইমান অভদ্ৰ তহঁতে ইমান অভদ্ৰ হবি বুলি ভাবা নাছিলো যা ওলাই যা গোটেই কেইজন ওলাই যায় ইয়াৰ পৰা মই ভাবিছিলো তহঁতক অকমান চাহ খাবি নেকি সুধিব আহিছিলো কিন্তু তহঁতে সুধিব আহি ভালে হ'ল আচল চৰিত্ৰ গম পোৱা গ'ল ওলা তহঁতে ওলা হ'ল আৰু মোৰ আৰু ঘৰত জাগা নহব চালা বন্ধু মানেই বিপদ এই বন্ধুৰ লগত থাকিবই নালাগে সঁচাকে বন্ধু মানেই বিপদ বন্ধু থকাতকে 10টা শত্ৰু থকাই ভাল শেষ আৰু